Hello everyone. So আজি মই বনাম এটা বেংগলী মিষ্টি হেতু কাৰণে প্ৰথমতে গুৰ মই কাটি লৈছো আৰু নাৰিকল ৰুকি ললো আৰু নাৰিকল লাৰু বনোৱা দৰে প্ৰথমতে মই নাৰিকল আৰু গুৰ ইয়াতে মই চেনি ইউজ কৰা নাই নাৰিকল গুৰ আৰু অকমান মিল্ক পাউডাৰ মই এনেকে रोस्ट কৰি লৈছো আৰু আজকে আমি বানাচ্ছি দুধপুলি মাই ফেভাৰিট মই বেংগলী ফ্যামিলিৰ পৰাও বিলং কৰো মই হাফ বেংগলী হাফ অসমীয়া সো মই বেংগলী ডিশ বিলাক বহুত ভাল পাওঁ আৰু এতিয়া মই সুজি অলপ নিমখেৰে বনাই লৈছো তাৰ পিছতে সুজিখিনি অলপ মঠি কিনে যেনেকৈ আমি আটা ডো বনাও তেনেকৈ বনাই মেলি মোমো নিচিনাকৈ বেলি বেলি তাৰ ভিতৰত নাৰিকলৰ যেটো আমি ষ্টাফিং বনাইছো সেইখিনি তাতে হুমাই এনেকৈ শেপ দিব লাগে সো আমি সব এটা লাগি গৈছো বনাবলে টটি বনাই আছে তুমি বহুত কষ্টৰে আমি ৰেডি কৰি ললো তাৰ পিছতে গাখীৰ আৰু এনেকৈ ইলাইচি দি মেলি অলপ গাখীৰখিনি উতলা আহিব দিম তাৰ পিছত দি দিম গুৰ আৰু তাতে দি দিম আমাৰ পুলি কেটা যেটা আমি বনাইছিলো আৰু হৈ গল ৰেডি আমাৰ দুধ পুলি